নমস্কাৰ এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' ফিনান্সিয়েল এডভাইজিঙৰ ওপৰত অসমীয়াত এইটো কোনো ৰেকমেণ্ডেশ্যন ভিডিঅ' নহয় মই কোনো আপোনাক ৰেকমেণ্ড কৰা নাই যে আপুনি অমুক ষ্টকটো কিনক বা অমুক মিউচুৱেল ফাণ্ডটো ইনভেষ্ট কৰক এইটো জাষ্ট মই নিজৰ নলেজটো শ্বেয়াৰ কৰিব বিচাৰি আছোঁ আৰু এইটো মই আগতে কৈ দিছোঁ যে এইটো কোনো ৰেকমেণ্ডেশ্যন ভিডিঅ' নহয় চ' নমস্কাৰ মোৰ এজন ঘনিষ্ঠ মিত্ৰই মোক এটা হোৱাটছএপত মেছেজ পঠাইছে ইংলিছত দিছে মেছেজটো যে হাউ মাচ ডু আই হেভ টু ছেভ ইন দ্য নেক্সট 10 to 12 years for retirement considering current expenses of 75,000 per month with life expectancy of 72 years with an expected rate of return of 12% and inflation of 6%. Good information. মই অলপ সাধাৰণ ভাষাত বুজাই দিছোঁ মোৰ এজন বন্ধু তেওঁৰ বয়স প্ৰায় 48 years তেওঁ হয়তো 60 ইয়াৰ্ছলৈ চাকৰি কৰিব প্ৰাইভেট ছেক্টৰ আছে মোৰ নিচিনাকৈ আৰু তেওঁ বৰ্তমান যোনটো মান্থলি এক্সপেন্স সেইটো 75,000 মানে 75,000 টকা প্ৰতি মাহ আৰু তেওঁ হিচাপত তেওঁ 72 ইয়াৰ্ছ বছৰ জীয়াই থাকিব হয়তো বেছি থাকিব পাৰে আৰু তেওঁ এক্সপেক্ট কৰি আছে যে তেওঁ পৰ্টফলিঅ' যোনটো ৰিটাৰ্ণ পাব 12% আৰু ইনফ্লেশ্যন যোনটো 6%। এতিয়া তেওঁ কিমান ছেভ কৰিব লাগিব ইন টিল দ্য টাইম হি ইজ 60 বছৰলৈ বস্তুখিনি ক্লিয়াৰ হৈছে মই এতিয়া এইটো মোবাইলটো থৈ দিওঁ আৰু এতিয়া এয়া মই কেলকুলেশ্যন কৰি দেখাম বৰ্ডখনত দেখা পাইছে আপোনালোকে আমি কেনেকৈ এইটো প্লেনিং কৰোঁ ইয়াক কোৱা হয় ৰিটায়াৰমেণ্ট প্লেনিং আৰু ৰিটায়াৰমেণ্ট প্লেনিং চবচে ডিফিকাল্ট বস্তু আহে যেতিয়া আমি কিবা পাৰ্চনেল ফিনান্সৰ কথা পাতোঁ বাকী যিকোনো পাৰ্চনেল ফাইনেন্সৰ বস্তু বহুত ইজি হয় কিন্তু ৰিটায়াৰমেণ্ট প্লেনিং এনেকুৱা বস্তু যাক প্ৰিডিক্ট কৰা বহুতে টান ইয়াত কিছুমান এনেকুৱা ভেৰিয়েবল আছে যাক আপুনি লং টাৰ্ম প্ৰিডিক্ট কৰিব নোৱাৰে এতিয়া আমি কথা পাতি আছোঁ হোৱাট ইজ মাই কৰ্পাছ ফৰ ৰিটায়াৰমেণ্ট যে মোক কিমান টকা লাগিব ৰিটায়াৰ হ'বলৈ যে মই লাইফটো ভালকৈ জীয়াই থাকিব পাৰোঁ কিছুমান ফেক্টৰ আছে অবভিয়াছলি ফাৰ্ষ্ট আপুনি কিমান ছেভ কৰিব লাগিব ফাৰ্ষ্ট ফেক্টৰটো আহে যোনটো আপোনাৰ চবচে ডাঙৰ শত্ৰু জীৱনত ইনফ্লেশ্যন বা অসমীয়াত ক'ব লাগিলে মূল্য বৃদ্ধি ইনফ্লেশ্যনৰ পৰিভাষা বহুত বিবিধ ধৰণৰ আছে এইটো মই কোনো ইকনমিক্সৰ ক্লাছ লোৱা নাই হোলচেল প্ৰাইচ ইণ্ডেক্স আছে কাষ্টমাৰ প্ৰাইচ ইণ্ডেক্স আছে কিন্তু আমি যোনটো ইনফ্লেশ্যনত ডিল কৰোঁ এজন সাধাৰণ নাগৰিক হিচাপে তাক কোৱা হয় আপোনাক ছেগমেণ্টেল ইনফ্লেশ্যন চাওক আপুনি যোনটো মই ক'লোঁ আপোনাক কাষ্টমাৰ প্ৰাইচ ইণ্ডেক্স হোলচেল প্ৰাইচ ইণ্ডেক্স গভৰ্ণমেণ্টে যোনটো ইণ্ডেক্স ৰিভিল কৰে সেইটো হয় হোলচেল প্ৰাইচ ইণ্ডেক্স ইয়াক কোৱা হয় 6% বুলি মোৰ বন্ধুজনেও এই ভুলটো কৰিছে তেওঁ কৈছে ইনফ্লেশ্যন 6% কিন্তু নহয় 6% নহয় ইনফ্লেশ্যনটো একচুৱেলি CPI কাষ্টমাৰ প্ৰাইচ ইণ্ডেক্স ধৰিব লাগে কিন্তু ইয়াতকৈ নধৰি আমি কম যাক কোৱা হয় ছেগমেণ্টেল মানে আপুনি কোনটো ছেগমেণ্টত আপুনি আছে উইদিন ডেট CPI বহুত বস্তু আহিছে সাধাৰণ বুজাই দিছোঁ হোলচেল প্ৰাইচ ইণ্ডেক্স হ'ব আপুনি চব বস্তু গৈ পেলাই হোলচেল মাৰ্কেটৰ পৰা কিনে পচিবল নহয় মইতো নোৱাৰোঁ সদায় কি মই হোলচেল মাৰ্কেট যাম যে গৈ পেলাই গুৱাহাটী ফেঞ্চি বজাৰৰ পৰা কিনি আছোঁ পচিবল নহয় কাষ্টমাৰ প্ৰাইচ ইণ্ডেক্স য়েছ somewhat আপোনাৰ এইটো অলপ প্ৰেক্টিকেল হয় বাট আপুনি চব বস্তু নিকিনেতো ইউ অনলি বাই চাৰ্টেন লিমিটেড থিংছ সেইকাৰণে আহে ছেগমেণ্টেল আপোনাৰ যোনটো লাইফষ্টাইল আপোনাৰ সেই ছেগমেণ্টটোত কোনটো ইনফ্লেশ্যন চলি আছে এক্সাম্পল এতিয়া আপোনাৰ যদি নিজৰে ঘৰ আছে গুৱাহাটীত বা যোৰহাটত বা ডিব্ৰুগড়ত ঘৰ ভাড়া কিমানে নাবাঢ়ক কিয় আপোনাক সেইটো মেটাৰ নকৰে কিয় আপুনি নিজৰ ঘৰতে ভাড়াত আছে এতিয়া সেইকাৰণে আপোনাৰ যোনটো ৰিয়েল ইষ্টেট যোনটো ইনফ্লেশ্যন সেইটো আপোনাক হিট নকৰে আপুনি সেই মূল্য বৃদ্ধিৰ পৰা আপুনি ইমিউন চ' সেইকাৰণে আমি সদায় কথা পাতোঁ ছেগমেণ্টেল ইনফ্লেশ্যনৰ ওপৰত যেতিয়া আমি পাৰ্চনেল ফিনান্সৰ ওপৰত আহোঁ চ' এতিয়া ছেগমেণ্টেল ইনফ্লেশ্যন জেনেৰেলি আপুনি ধৰি থওক 10% থাকে ন ইট কেন ভেৰি এইটো এনেকুৱা নহয় যে ছেগমেণ্টেল চবৰে ছেম হ'ব অবভিয়াছলি ইট উইল ভেৰি ফ্ৰম পাৰ্চন টু পাৰ্চন কিন্তু মোৰ অভিজ্ঞতা এইটো যে লাষ্ট 1-2 বছৰৰ পৰা এই ইটছ এৰাউণ্ড 10 to 12% চ' আমি ধৰি লৈছোঁ 10% বুলি চ' ইনফ্লেশ্যন থাকিব 10% অ'কে ইয়ালৈ ঠিক আছে আপোনাৰ অ'কে এতিয়া আপুনি কি ৰিটাৰ্ণ পাব ৰাইট এতিয়া এইটো বহুত ইম্পৰ্টেণ্ট কথা আপুনি ৰিটাৰ্ণ কেনেকৈ পাব আপুনি কিবা বস্তু ইনভেষ্ট কৰিছে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট বুলি যাক কোৱা হয় আপুনি কিমান ৰিটাৰ্ণ পাব মোৰ বন্ধুজনে কৈছে যে তেওঁ 12% এক্সপেক্ট কৰি আছে 12% পাই জানো
আমি যেতিয়া সাধাৰণ মানুহ কথা পাতো ৰিটাৰ্ণত আমি পইচা ক'ত ৰাখোঁ এটা থাকে ছেভিং বেংকত এটা থাকে এফডিত এটা থাকে কৰ্পৰেট বণ্ড এটা থাকে মিউচুৱেল ফাণ্ড এটা আপোনাৰ থাকে পোষ্টেল ডিপজিটছ ৰাইট এতিয়া আমি চাওঁ কেনেকুৱা ইল্ড থাকে ছেভিং বেংকত আপোনাৰ SBI 2.7% আৰু HDFC হয় 3% FD বেংক FDবোৰ ভেৰি কৰে যদি বেংকটো বেছি সিকিউৰ হয় যাত মানে ৰিস্ক নাই তাতে সিহঁতে ৰিটাৰ্ণ কম দিয়ে এতিয়া HDFC বোধহয় আপোনাক 6 to 7% ভিতৰত দিয়ে চ' লেটছ চে এৰাউণ্ড 6.6% দি আছে আপোনাক জেনেৰেলি HDFC বৰ্তমান কৰ্পৰেট বণ্ডছ অলপ ৰিস্কি হয় এইবিলাকত অলপ বেছি ইল্ড আহে বা ৰিটাৰ্ণ আহে এইবিলাক জেনেৰেলি 8 to 10% আহে চ' লেটছ গো 8% কিন্তু যেনেকৈ আপোনাৰ ৰিটাৰ্ণ বাঢ়িব আপোনাৰ ৰিস্কটো বাঢ়ি যায় দিছে সেইটো চাব কিন্তু আপুনি আমাৰ অসমীয়া মানুহৰ প্ৰিয় পোষ্টেল প্ৰডাক্টবোৰ যেনেকুৱা যাক কোৱা হয় ৰেকাৰিং ডিপজিট বা আপোনাৰ পোষ্টেল স্কিম এইবিলাকত এৰাউণ্ড 8% দি আছে বৰ্তমান এটা সময়ত বহুত বেছি দিছিলে আনকি আপোনাৰ EPF যাক কোৱা হয় এমপ্লয় প্ৰভিডেণ্ট ফাণ্ড এইটো এৰাউণ্ড 8% মাৰ্জিনত আছে আৰু বাকী এটা আছে মিউচুৱেল ফাণ্ড আচ্ছা মিউচুৱেল ফাণ্ডৰ কথা বোধহয় আপুনি বহুত দেখিছে শুনিছে ৰিটাৰ্ণ বহুত বেছি আহে কিন্তু মিউচুৱেল ফাণ্ড লং টাৰ্মত আপুনি ধৰি থওক এইটো আপোনাৰ 12% মানহে আহিব আনলেছ আপুনি অলপ ৰিস্ক লৈ পেলাই আপুনি বিভিন্ন ধৰণৰ মিউচুৱেল ফাণ্ড আছে যেনেকুৱা এটা আছে আপোনাৰ মিড কেপ এণ্ড স্মল কেপ ইয়াত ৰিটাৰ্ণটো অলপ বেছি আহে মিড এণ্ড স্মল হয়তো আপুনি লং টাৰ্মত 15% পাব কিন্তু আপোনাৰ ইয়াত ভলেটিলিটি যাক কোৱা হয় ৰিটাৰ্ণটো ষ্টেবল নহয় চ' আপুনি গোটেই পইচাটো এটা ইনষ্ট্ৰুমেণ্টত কেতিয়াও নথয় থ'বও নালাগে আৰু মই এইটো ৰেকমেণ্ডো নকৰোঁ প্লিজ আপুনি পইচা অলপ ডাইভাৰ্চিফাই কৰক SBত মানে ছেভিং বেংকত পইচা থৈ আপুনি একো লাভ নহয় কিয় আপোনাৰ যোনটো ছেগমেণ্টেল ইনফ্লেশ্যন সেইটো হয় 10% আৰু আপুনি যদি বেংকত থয় পইচাটো ছেভিং বেংকত আপুনি জাষ্ট পাই আছে 2.7% বা 3% মানুহ 3% ধৰি লৈছোঁ আপুনি দেখা দেখি আপোনাৰ পইচাৰ যোনটো ভ্যালু 7%কে কমি আছে যদি আজি আপোনাৰ বেংকত যদি 1 লাখ টকা আছে ছেভিং বেংকত নেক্সট ইয়াৰ তাৰ ভ্যালু কমি হৈ পেলাই হৈ যাব 93,000 ইয়াত পইচা থৈ বেছি লাভ নাই থব লাগিব আপোনাক পইচা আপুনি যদি গুগল পে চলাই আপোনাৰ ইয়াৰ পৰাই যাব ফিক্স ডিপজিটটো এটা ভাল অপশ্যন তথাপিও আপুনি নিজৰ ইনফ্লেশ্যন টাৰ্গেটৰ পৰা অলমষ্ট 3 to 4% তলত আছে ইয়াতো আপোনাৰ পইচা লছ হৈ আছে চ' আপুনি SBত থোৱাকৈ আপুনি FD কৰক এইটো চবেই কৰে ভৰাই অ'কে বণ্ডটো এটা সময়ত বহুত ভাল অপশ্যন আছিলে কিন্তু এতিয়া যেতিয়াৰ পৰা বণ্ডৰ পৰা আপোনাৰ ইণ্ডেক্সেশ্যন বেনিফিটটো গুচাই দিছে বণ্ডত পইচা থৈ বেছি লাভ নাই বিকজ বণ্ডত আপোনাৰ পৰা টেক্স পৰি যায় অ'কে আৰু বণ্ডটো আপোনাৰ লিকুইড নহয় এতিয়া লিকুইড মানে কি ৰাইট লিকুইডিটি এটা বহুত ইম্পৰ্টেণ্ট বস্তু পাৰ্চনেল ফিনান্স হওক বা কৰ্পৰেট ফিনান্স হওক আপোনাৰ পইচা কিমান সোনকালে আপুনি যদি ইনভেষ্টমেণ্ট কৰিছে সেইটো আপুনি ৰিয়েল কেছলৈ কনভাৰ্ট কৰিব পাৰে তাক কোৱা হয় লিকুইডিটি বা লিকুইড কেছ এতিয়া লিকুইডিটি বহুত ইম্পৰ্টেণ্ট হয় লাইফত যদি আপোনাৰ ভগৱানে নকৰক আপোনাৰ যদি বেমাৰ হওক বা পৰিয়ালত যদি কিবা এক্সিডেণ্ট হওক আপোনাক বহুত সোনকালে পইচাটো লাগিব আপুনি সেই বুলি যদি এটা ৰিয়েল ইষ্টেটত যদি ইনভেষ্ট কৰি থৈছে আপুনি যদি ফ্লেট এটা কিনি থৈছে 1 কোটি টকাৰ আপুনি কি 1 ঘণ্টাৰ ভিতৰত এই পইচাটো ঘূৰাই পাব কোনো পদ্ধতি নাপায় চ' ইয়াত মই ৰিয়েল ইষ্টেটৰ কথা পাতাই নাই অ'কে চ' চিমিলাৰলি আপুনি যদি মিউচুৱেল ফাণ্ডত থয় আপুনি এদিনৰ ভিতৰত বোধহয় পইচাটো নাপাব অ'কে মিউচুৱেল ফাণ্ড আপোনাৰ বোধহয় 3 ৱৰ্কিং ডেজ লাগে চ' আপুনি এটা বস্তু মনত ৰাখিব কৰ্পৰেট ফিনান্সত মেইন বস্তুটো আহে ইনফ্লেশ্যন এইটো আপোনাৰ শত্ৰু অ'কে আৰু গোটেই জীৱনটো আমি ইনফ্লেশ্যনৰ লগত কাজিয়া কৰোঁ আৰু আপুনি মনত ৰাখিব ছেগমেণ্টেল ইনফ্লেশ্যন ডু নট গ' উইথ দ্য লজিক অফ গভৰ্ণমেণ্ট ৰিলিজ হোলচেল প্ৰাইচ ইণ্ডেক্স নেক্সট আহে আপোনাৰ ৰিটাৰ্ণ কিমান আপুনি এক্সপেক্ট কৰিব যদি আপুনি এইখিনিয়ে চাই যদি আপুনি অলপ এডভেঞ্চাৰাছ হৈ পেলাই মিড কেপত থয় 15%কে তেতিয়া হয়তো আমি এক্সেলত কৰি চাম অলপ পিছত কেনেকৈ আমি পইচাটো ডিভাইড কৰিব পাৰোঁ যে আমি ৱেইটেড এভাৰেজ 12% পাওঁ যদি মই 12% পাওঁ ৱেইটেড এভাৰেজ অফ অল মাই ইনভেষ্টমেণ্ট তেতিয়া আমি ইনফ্লেশ্যনক বিট কৰি আছোঁ যদি মই 12% নাপাওঁ তেতিয়াতো হয়তো মোৰ কোনো পদ্ধতিয়ে মই মানে ছেভিংটো বঢ়াব নোৱাৰিম চ' মোৰ যোনটো কৰ্পাছ আছে কৰ্পাছ হেজ টু গ্ৰ' নাও most important বস্তুটো আপোনাৰ আহিলে আপোনাৰ বৰ্তমান বছৰ কিমান মোৰ বন্ধুজনৰ 48 years তেওঁ ৰিটায়াৰ্ড হ'ব 60 yearsত
কিমান বছৰ চাকৰি আছে 12 বছৰ 12 বছৰত তেওঁ সেভ কৰি যাব ৰাইট তেওঁ ভাবিলক তেওঁ অলৰেডি যদি এটা 20 লাখ যদি তেওঁ অলৰেডি একাউণ্টত আছে তেওঁ আৰু যদি ইনভেষ্ট কৰিছে এইবিলাকত সেইখিনি এড হৈ পেলাই লেটস সে তেখেতৰ একাউণ্টত এটা x lakhs amount ha itu ami x to ami find korilo x lakh amount pale inflation 10% ke choli ase itu ab damor assumption dise inflation baribo pare okay ami na janu kalilo jodi ekhon damor jiddha hoi jay inflation bahut bari jabo pare hikone personal finance or retirement concept to birat digdari so hikone apuni inflation to 10% dhori thok okay baribo pare ita ami excelot sam je teo jodi 60 years ৰিটায়াৰ হৈ পেলাই 70 years লৈ তেওঁ 72 years লৈ জীয়াই থাকিব বিচাৰিছে আৰু 12 বছৰ তেওঁ কিমান ইনভেষ্টমেন্ট লাগিব যে তেওঁ এই ইনফ্লেশনটো সাৰ্ভাইভ কৰিব পাৰে ওকে সো থ্যাংক ইউ আই উইল সি ইউ আফটাৰ এ ফিউ মিনিট ওকে আমি ঘূৰি আহিছো এতিয়া আমি সাম এক্সেলত সমস্যাটো কি সমস্যা এটো যে মোৰ বন্ধু আছে তেওঁৰ বৰ্তমান বয়স সন 2024 চনত 48 years আৰু তেওঁ ভাবি আছে যে তেওঁ 60 বছৰ ৰিটায়াৰ্ড হ'ব আৰু তেওঁ এজিউম কৰি আছে তেওঁ যোনটো কৰ্পাছ বনাব তাতে তেওঁ 12% ইন্টাৰেষ্ট পাই থাকিব আৰু যদিও তেওঁ ভাবিছিলে ইনফ্লেশ্যন 6% কিন্তু মই আপোনাক আগতে বুজাইছো যে ইনফ্লেশ্যন সেগমেন্টেড ইনফ্লেশ্যন হ'ব 10% মান সো এতিয়া আমি এক্সেলত যদি ইকুৱেশ্যনটো বহাও এইটো মডেলটা মই বনাইছো আপোনাক পিছত লাগিলে মই বুজাই দিম কি আছে ফ্যাক্টৰছ ইয়াত বনাবৰ কাৰণে প্ৰথমে বুজিব লাগিব তেখেতে কৈছিলে তেখেতৰ বৰ্তমান 2024 চনত তেওঁ বৰ্তমান যদি এক্সপেন্স আছে হেতু আছে 75000 rupees per month ওকে এতিয়া তেওঁ যদি ৰিটায়াৰ্ড হ'ব ইনফ্লেশ্যন যদি আমি 10% ধৰো তেতিয়া আপোনাৰ ইয়াৰলি যোনটো এক্সপেন্স হ'ব হেতু হৈ যাব আপোনাৰ অলমোষ্ট monthly expense sorry যোনটো হৈ যাব হেতু হ'ব 2,35,000 কিন্তু আপুনি এটা বিশ্বাস চাব লাগিব বস্তু যে ৰিটায়াৰমেন্টৰ পিছত ইমান খৰচা নাহে আৰু এটা ফ্যাক্টৰ আছে যে তেখেতৰ ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী হাল ডাঙৰ হ'ব 2060 লৈ তেখেতসকলো চাকৰি কৰিব সো আপোনাৰ ডাঙৰ এটা কম্পোনেন্ট আপোনাৰ গুচি যাব এডুকেশ্যনৰ আৰু নেক্সট এটা আপোনাৰ ফ্যাক্টৰ আহিব যোনটো আহে ইএমআই তেওঁ মই জানো তেওঁ বৰ্তমান ফ্ল্যাট এটা লৈছে ইএমআই ভৰি আছে মই এজিউম কৰি আছো যে তেওঁ 12 বছৰ ভিতৰত এই ফ্ল্যাটৰ ইএমআইটো হেক কৰি পেলাব পাৰিব সো মই কৈ আছো যে নহয় আপুনি যদিও এটা 75000 আপোনাৰ মান্থলি এক্সপেন্স ৰিটায়াৰ্ড হোৱাৰ পিছত ইন দ্য কাৰেণ্ট ৰেট মানে আপুনি 75 নালাগে আপোনাক 45000 ত চলিব পাৰে মানে 60% অফ কাৰেণ্ট এক্সপেন্স সো হিকনে যদিও মই সেম লাইফষ্টাইল যদি মেইনটেইন কৰিব বিচাৰো মোক লাগিব 2,35,000 টকা 2036 ত কিন্তু মই কৈছো তাৰ মই খালি 60% লম ওকে আৰু ইটো সেম লজিক গভৰ্নমেন্টও কয় আপুনি যদি কোনবা গভৰ্নমেন্ট চাকৰি লগ যাক চিনি পায় আপুনি খুদিব পাৰে যেতিয়া তেখেতে চাকৰি কৰিছিলে তেওঁ লাষ্ট ড্ৰন স্যালাৰি আৰু তেওঁৰ পেনচনৰ মাজত পাৰ্থক্য থাকে আৰু পেনচনটো অলমোষ্ট 50% হয় আপোনাৰ লাষ্ট ড্ৰন স্যালাৰি মইতো তথাপিও বেছি ধৰিছো 60% ঠিক আছে এতিয়া আমি এজিউম কৰিছো যে তেওঁৰ কোনো বৰ্তমান কোনো কৰ্পাছ নাই তেওঁ জাস্ট ৰিটায়াৰ্ড হ'ব আৰু ৰিটায়াৰ্স হোৱাৰ লগে লগে লেটস এজিউম ম্যাজিক্যালি তেওঁ 8 কোটি টকা এটা পালে কিবা কৰি ওকে সো হেতু 8 কোটিলৈ ইট ইজ জাস্ট এ অ্যাজাম্পশন মই জাস্ট কৈছো যে 8 কোটি টকা তেওঁৰ একাউণ্টত থাকিব ৰিটায়াৰ হোৱাৰ পিছত এতিয়া 8 কোটি টকা যেতিয়া তেওঁ 61 ইয়াৰ্স হ'ব 8 কোটি আহি যাব ওকে এটো জাস্ট যাক কোৱা হয় ব্যালেন্স ব্ৰট ডাউন ওকে 8 কোটি টকা তাতে তেখেতে ইন্টাৰেষ্ট এটা পাব ইন্টাৰেষ্টটো কিমান পাব 12% এটো তেখেতৰ অ্যাজাম্পশন অলমোষ্ট প্ৰ্যাকটিক্যাল হয় ওকে আৰু ইটো আমি স্ট্ৰাইভ কৰিব লাগিব নহলে আপুনি এটা মনত ৰাখিব আপোনাৰ যোনটো ইন্টাৰেষ্ট আছে কৰ্পাছত ইট হ্যাজ অলৱেজ টু বিট দ্য ইনফ্লেশ্যন যদি ইকুৱেল হয় না এইটো আৰু ভাল এটা ইকুৱেশ্যন নবহে সো 12% তেওঁ এজিউম কৰি আছে ঠিক আছে উইথড্ৰল কিমান কৰি আছে উইথড্ৰল যোনটো মই কৈছিলো 1,40,000 টকা পাৰ মান্থ মাল্টিপ্লাইড বাই 12 এইখিনি ইনফ্লেশ্যন এটা আছে overall inflation আপনার পয়সা খাবো রাইট সো হোয়াট ইজ ইনফ্লেশন মানে ফিউচার ভ্যালু অফ ইয়োর কারেন্ট মানি যাক কোৱা হয় যে ভৱিষ্যত আপোনাৰ যোনটো বৰ্তমান হাতত পইচা আছে তাৰ ভ্যালু কিমান হ'ব হেতু কোৱা ইনফ্লেশন সো ইনফ্লেশনে আপোনাৰ 10% কে পইচা খাই যাব
চ' ফাইনেল কৰ্পাছ কি হ'ব? ফাইনেল কৰ্পাছ আপোনাৰ হাতত যিমান টকা আছে তাতে আপুনি যিমান ইণ্টাৰেষ্ট পালে আৰু তাৰ পৰা আপুনি যিমান উইড্ৰ কৰিলে আৰু ইনফ্লেশ্যন আপুনি কিমান পইচা খালে। চ' এতিয়া দেখিছেনে আপোনাৰ কৰ্পাছটো লাহে লাহে কমি কমি আহি আছে। অ'কে, ৱাই ইটছ হেপেনিং? অ'কে, আপুনিতো ক'ব যে ভাই ইনফ্লেশ্যনটো 10%, ইণ্টাৰেষ্ট 12%, তথাপিও মোৰ পইচা ক'ত গৈ আছে? আপুনি উইড্ৰটো কৰি আছে না। যদি আপুনি উইড্ৰ নকৰে আপোনাৰ পইচা বাঢ়ি যাব, কিন্তু আপোনাৰ উইড্ৰলটো আছে। চ' উইড্ৰলে আপোনাক হিট কৰি আছে। অ'কে, চ' উইড্ৰলে আপোনাৰ উইড্ৰল আৰু ইনফ্লেশ্যন মিলি পেলাই আপোনাৰ ইণ্টাৰেষ্টতকৈ বেছি হ'লে আপোনাৰ ভেলিউ কমিব। অ'কে, আৰু ইয়াৰ উপায় কি? উপায় এইটোৱে যে উইড্ৰল কম কৰক। অ'কে, উইড্ৰল কম কৰক। 45টো যদি 40 কৰিব পাৰে ইন কাৰেণ্ট ৰেট, তেতিয়া হয়তো ইমান সমস্যা নহয়। যিয়ে নহওক কিয় আমি এইটো চাই লৈছোঁ। এতিয়া আপুনি চাওক ছেইম ইয়েৰ মোৰ লাহে লাহে উইড্ৰলটো ছেইম ৰাখিছোঁ, কিন্তু এভৰি ইয়াৰ যোনটো প্ৰপৰ্চনেট মোৰ ইনফ্লেশ্যন সেইটো ইয়াত এড হ'ব না, যে 10% ইয়াৰ পৰা বাঢ়ি গ'ল। অ'কে, 10% ইয়াৰ পৰা বাঢ়ি গ'ল। চ' ফাইনেলি আপুনি ইয়াত চাওক মোৰ কৰ্পাছটো কিমান আহি আছে। মনত ৰাখিব এইটো ইয়েৰ 61। অ'কে, 61ত 8 কোটিটো গৈ পেলাই 7.8 ক্ৰ'ৰ্ছৰ। এতিয়া আমি তললৈ গৈ আছোঁ, চাই থাকিব ফাইনেল কৰ্পাছটো। তেওঁ কৈছিলে তেওঁ 72 ইয়াৰ্ছলৈ বিচাৰিছে কৰ্পাছ থাকক, কিন্তু তেওঁ বহুত বছৰ জীয়াব, য়াং হয়, এতিয়াও খুব মেণ্টেলি য়াং, ফিজিকেলি য়াং। তেওঁ যদিও মোতকৈ বয়সত ডাঙৰ, তেওঁ হি ইজ মাছ মোৰ হেল্থ কনচিয়াছ। আৰু মডাৰ্ণ মেডিচিনেতো বঢ়াই আয়ু ৰেখাটো বঢ়াই দিছে। চ' আপুনি এইটো এজিউম কৰিব নোৱাৰে যে মই 72লৈহে থাকিম না। তাৰপিছত কি হ'ব? তাৰপিছত মই চাওঁ এতিয়া 8 কোটি আপোনাৰ কৰ্পাছত আছে, এতিয়া হয়তো 5 কোটি হৈ আছে, তাৰমানে আৰু কেইবছৰ যাব আপুনি। অ'কে, এতিয়া লাহে লাহে পইচাটো কমি আহিছে। এতিয়া আপোনাৰ যেতিয়া 80 হ'ল কৰ্পাছটো নিগেটিভ হৈ গ'ল। দেখিছেনে আপুনি? 80 ইয়াৰ্ছ হোৱাৰ লগে লগে কৰ্পাছ নিগেটিভ হৈ গ'ল। চ' টিল 80 আপুনি আৰামছে চলিব পাৰিব যদি আপোনাৰ কৰ্পাছ ভেলিউ 8 কোটি হয়, আৰু যদি আপুনি 60% অফ ইয়ৰ কাৰেণ্ট লাইফষ্টাইল আপুনি মেইনটেইন কৰিব পাৰে।